শুভ সন্ধিয়া বন্ধুসকল, আজি এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। বৰ্তমান আমি এঠাইলৈ যাবলৈ ওলাইছোঁ, গতিকে আপোনালোকে চাই থাককচোন আমি ক'লৈনো যাওঁ। মোৰ লগত পত্নীও যাব ওলাইছে, আপোনালোকে চাই থাকক। পত্নী আজি অলপ খং উঠি আছে, খং উঠাৰ কাৰণটো নকওঁ বাৰু আপোনালোকক, কিন্তু খং উঠাটো নিজে নিজে কমিব তেওঁৰ। আপোনালোকে চাই থাককচোন আমি ক'লৈনো যাওঁ। মই আপোনালোকক এতিয়া কৈছিলোঁ আমি এঠাইলৈ গৈ আছোঁ বুলি। বৰ্তমান আমি সেইঠাই আহি উপস্থিত হৈছোঁ। আপোনালোকক দেখাই আছোঁ ক'লৈ আহিছিলোঁ আমি। খুব সুন্দৰ সন্ধিয়া পৰত ইয়াতে আহিব পাৰি, অতি সুন্দৰ ঠাই। গতিকে আপোনালোকে চাওকচোন আমি ক'লৈ আহিছোঁ। হয়, আমি বৰ্তমান আহি উপস্থিত হৈছোঁ সি কামাখ্যা গেটত। আপোনালোকে এই দিশে ভৰলুমুখৰ পিনৰ পৰা যদি আহে, এনেকৈ আহি আপোনালোকে এই দিশলৈ আপোনালোকে মালিগাঁৱলৈ ওলাই যাব পাৰিব। কামাখ্যা গেটৰ বাছ ষ্টপেজৰ কাষতে এনেধৰণৰ সৰু সৰু কিছুমান বিপণী ইয়াতে আৰম্ভ হৈছে, যিখিনি খিলঞ্জীয়া অসমীয়া মানুহে বিপণীসমূহ দিছে। যেনেধৰণে দীঘলী পুখুৰী পাৰত দিছিলে, তেনেধৰণে ইয়াতে প্ৰথমতে এখন দুখন বিপণী আৰম্ভ হৈছিলে, আৰু তাৰপিছত এতিয়া সম্পূৰ্ণ খিলঞ্জীয়া অসমীয়া মানুহৰ দ্বাৰা ইয়াতে বিপণীসমূহ দিয়া হৈছে। গতিকে আপোনালোকে যিসকলে এইফালে নিতৌ অহা যোৱা কৰে তেওঁলোকে নিশ্চয় গম পায়, আৰু যিসকলে এইপিনে নাহে তেওঁলোকেও আহিব পাৰে। আপোনালোকক কণ্টেক্ট কিছুমান আভাস দিবলৈ চেষ্টা কৰিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাওকচোন। এয়া বিভিন্ন ধৰণৰ বিপণী আপোনালোকে ইয়াতে দেখিবলৈ পাব। এইখন স্ম'ক এণ্ড গ্ৰিল, চিকেন ৰোল, চেণ্ডউইচ, ম'ম' এইসমূহ আইটেম ইয়াতে পোৱা যাব। অসমীয়া যুৱকৰ দ্বাৰাই দিয়া হৈছে এইখন বিপণী। এয়া ইয়াতে আপোনালোকে চাওমিন পাব, অসমীয়া ব্যক্তিয়ে হয়। গতিকে খুব সুন্দৰকৈ তেওঁলোকে ইয়াতে ব্যৱসায় কৰি আছে। আৰু এখন আছে, আপোনালোকক দেখুৱাই আছোঁ এখনকৈ। আপোনালোকে ইয়াতে নিশ্চয়কৈ আহিব পাৰে। ইয়াতেও আছে এইখন ভেজিটেবল আইটেম, চিকেন আইটেম, এগ আইটেম সকলো আপোনালোকে পাব ইয়াতে। মই দেখুৱাবলৈ ওলাইছোঁ এয়া ব্ৰেড চপ বনাই আছে ইয়াতে। ব্ৰেড চপ, তাৰপিছত আপোনাৰ চিকেন চপ, এগ চপ, বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ আইটেম আপোনালোকে ইয়াতে দেখিবলৈ পাব। তাৰপিছত এইখন আপোনালোকক দেখাইছোঁ ৰিচ কিটচেন বুলি। তেওঁ বহুত আগৰ পৰা ইয়াতে আছে। সেয়াই আৰু। গতিকে তেওঁৰ বিপণীত যথেষ্ট মানুহৰ ভিৰ হয়। গতিকে আমাৰ লগত হৃদয় আছে বৰ্তমান। হৃদয়, কিবা কৈ দিয়া। এজন অসমীয়া যুৱক, মোৰ বন্ধুৱে হয় হৃদয়। কামাখ্যা গেটত খুব সুন্দৰভাৱে দোকান খুলিছে তেওঁ, আৰু তেওঁ আদৰ্শ হয় আচলতে সকলোৰে বাবে। কাৰণ তেওঁ দোকান দিয়াৰ পিছৰ পৰা ইয়াতে বহুতকেইখন বিপণী আহিছে। গতিকে আপোনালোকে নিশ্চয়কৈ আহি সোৱাদ ল'ব পাৰে। আমিতো প্ৰতিদিনে আহোঁ, আজিও আমি ম'মৰ সোৱাদ ল'ম ইয়াতে। ম'ম', ৰোল, চাওমিন এইবিলাক আপোনালোকে ইয়াতে পাব তেওঁৰ এই বিপণীত। আৰু তেওঁলোকে বিৰিয়ানীও নতুনকৈ বনাইছে, সেয়া আপোনালোকে দেখিবলৈ পাব। বিৰিয়ানী আছে, তাৰপিছত স্ম'ক চিকেন আছে। গতিকে আহিব এনেকৈ। আৰু এখন বিপণী আছে, চাওমিন, ৰোল, ফ্ৰাইড ৰাইচ এইসমূহ আইটেম ইয়াতে পোৱা যায়। গতিকে আপোনালোকে নিশ্চয়কৈ আহিব। ঠিক এই কামাখ্যা গেট বাছ ষ্টপেজটোৰ কাষতেই এই বিপণীসমূহ গঢ় লৈ উঠিছে। বহুকেইখন বিপণী আছে ইয়াতে। আৰু এখন বিপণী আপোনালোকক দেখাইছোঁ, ইয়াতে আপোনাৰ বিৰিয়ানীয়ে নিশ্চয়কৈ বিক্ৰী কৰি আছে তেওঁলোকে। গতিকে খুব সুন্দৰভাৱে এই অঞ্চলত নিতৌ বিভিন্ন গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। আমিও আহোঁ মাজে সময়ে, আপোনালোকো আহিব।
পুনৰবাৰ আপোনালোকক কৈছোঁ, সম্পূৰ্ণ অসমীয়া ব্যক্তিৰ দ্বাৰা ইয়াতে খিলঞ্জীয়া ব্যক্তিৰ দ্বাৰা ইয়াতে বিপণীসমূহ দিয়া হৈছে। গতিকে আপোনালোক আহিলে নিশ্চয় সকলোৱে উপকৃত হ'ব। যিসকলে ইয়াতে থাকে তেওঁলোকে আহে, আৰু যিসকলে এইপিনে অহা নাই আপোনালোকে পাৰিলে কেতিয়াবা আহিব। কামাখ্যা মন্দিৰলৈ গ'লেও এই ৰাজপথটোতে আপোনালোকে দেখিবলৈ পাব বাওঁপিনে। গতিকে নিশ্চয়কৈ আহিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এয়া আমাৰ চিকেন ম'ম' আহি গ'ল। এতিয়া আমি চিকেন ম'ম' খাম আমাৰ হৃদয়ৰ দোকানৰ পৰা, হিটছ কিটচেন। আপোনালোকে আহিব পাৰে ইয়াতে। চিকেন ম'ম' আমাক ৰেডি কৰি দিছে। এতিয়া আমি বৰ্তমান চিকেন ম'ম' খাবলৈ ওলাইছোঁ। আমি সুন্দৰকৈ খাম, আপোনালোকেও আহিব। খুব সুন্দৰ ইয়াৰে চিকেন ম'ম' আৰু অন্যান্য আইটেমসমূহ। দুৰ্গাপুৰৰ পৰা উভতি আহি আমি এক সুন্দৰ ঠাইত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি ক'ত আছোঁ। হয়, আপোনালোকে ভুল ভবা নাই। আমি বৰ্তমান উপস্থিত হৈছোঁ এই ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ হোৱা দলংখনত। গতিকে এইখন দলং ইয়াৰে পৰা এনেধৰণেৰে উত্তৰ গুৱাহাটীত লগ লাগিব। এয়া মোৰ পিছপিনে আপোনালোকে দেখিবলৈ পাইছে। নিশাও কাম চলি আছে। খুব সোনকালেই 2025 চনৰ ভিতৰত এই দলংখন উদ্বোধন কৰা হ'ব। বৰ্তমান দলংখনৰ এটা ভাগ ভূটনাথৰ পৰা মাছখোৱালৈকে লাচিত ঘাটলৈ উদ্বোধন কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু বহু মানুহ আহে ইয়াতে আবেলি সময়ত অলপ অৱসৰ বিনোদন কৰিবলৈ। খুব সুন্দৰ বতাহ বলে। মোৰ পিছপিনে আপোনালোকে নিশ্চয় দেখিছে বহু মানুহ এতিয়াও আছে ইয়াতে। কিন্তু অলপ ৰিস্কি হয় জেগাখিনি, যিহেতু এই ৰেলিংবিলাকৰ ওপৰত এতিয়াও বেৰিকেড দিয়া নাই। অলপ ডাঙৰকৈ বেৰিকেড দিব লাগিব, নহ'লে যিকোনো দুৰ্ঘটনা হোৱাৰ সম্পূৰ্ণ ইয়াতে চান্স আছে। এইপিনে পিছপিনে দি আছে অলপ অলপকৈ ওখকৈ, আপোনালোকে দেখিবলৈ পাইছে। এইখন দলং সম্পূৰ্ণ কমপ্লিট হ'লে খুব ভাল লাগিব। আপোনালোকেও আহিব।